ঠাণ্ডা দিনত গৰম পানী খালে পোৱা যায় এই পাঁচটা আচৰিত উপকাৰ। দূৰ হ'ব বহু সমস্যা। শীতকাল অহাৰ লগে লগে ঋতুভিত্তিক ৰোগৰ সমস্যাও আৰম্ভ হয়। বহুতে ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ বহুত কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰে। অত্যধিক কাপোৰ পিন্ধাৰ বাবে কেতিয়াবা উশাহ নিশাহ লোৱাত অসুবিধা হয়, আনকি খোজ কাঢ়িবলৈও অসুবিধা হয়। এনে পৰিস্থিতিত শৰীৰক গৰম কৰি ৰাখিবলৈ আৰু ঋতুভিত্তিক ৰোগৰ পৰা হাত সাৰিবলৈ শীতকালত শৰীৰক আভ্যন্তৰীণভাৱে গৰম কৰি ৰখাটো গুৰুত্বপূৰ্ণ। শীতকালত নিয়মিতভাৱে গৰম পানী খালে শৰীৰটো আভ্যন্তৰীণভাৱে উষ্ণ হৈ থাকিব। গৰম পানী খালে ওজন কম হোৱাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হ'ব। শীতকালত গৰম পানী খোৱাৰ আন উপকাৰিতাৰ বিষয়ে জানো আহক। যদি আপুনিও শীতকালত ওজন কমোৱাৰ কথা ভাবিছে তেন্তে নিয়মিতভাৱে গৰম পানী খাব লাগে। গৰম পানী খালে ওজন দ্ৰুতভাৱে হ্ৰাস পোৱাত সহায় কৰে আৰু পেটৰ চৰ্বিও হ্ৰাস কৰে। শীতকালত গৰম পানী খোৱাটোৱে ভোক কমোৱাত সহায় কৰে, যিয়ে ওজন কমাবলৈ সহায় কৰে। শীতকালত গৰম পানী খালে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হয়। বহু খাদ্য খোৱাৰ ফলত শীতকালত কোষ্ঠকাঠিন্য হয়। এনে পৰিস্থিতিত গৰম পানী খালে কোষ্ঠকাঠিন্যৰ পৰা সহজেই উপশম পোৱা যায়। গৰম পানীয়ে মল কোমল কৰাত সহায় কৰে। নিয়মিতভাৱে সেৱন কৰিলেও গেছ আৰু এচিডিটিৰ সমস্যা দূৰ হয়। নিয়মিতভাৱে গৰম পানী খালে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয়। গৰম পানীৰ ঋতুভিত্তিক ৰোগ প্ৰতিৰোধ কৰে আৰু শৰীৰক আভ্যন্তৰীণভাৱে উষ্ণ কৰি ৰাখে। এইখিনি খালে চৰ্দি আৰু কাহৰ সমস্যা দূৰ হয়। গৰম পানীয়ে শৰীৰক দীৰ্ঘদিন ধৰি হাইড্ৰেট কৰি ৰাখে। উজ্জ্বল ছাল। শীতকালত নিয়মিতভাৱে গৰম পানী খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰি যায় আৰু লগতে ছালখন জিলিকি উঠে। গৰম পানী খালে শৰীৰত তেজৰ সোঁত উন্নত হয় আৰু ছালখন জিলিকি উঠে। বহু সময়ত শীতকালত পানী কম খোৱাৰ বাবে ছাল শুকান হৈ পৰে। এনে পৰিস্থিতিত গৰম পানীয়ে ছালখন হাইড্ৰেট কৰাত সহায় কৰে। দাঁতৰ বিষত উপকাৰী। শীতকালত বহু সময়ত বেছিকৈ মিঠাই খোৱাৰ বাবে দাঁতৰ বিষ আৰম্ভ হয়। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ শীতকালত গৰম পানী খাব লাগে। গৰম পানী খালে দাঁতৰ ক্ষয় কম হোৱাৰ লগতে ফুলাৰ পৰাও সকাহ পোৱা যায়। গৰম পানী খোৱাৰ সময়ত সদায় মনত ৰাখিব যে বেছি গৰম হ'ব নালাগে। খোৱাৰ বাবে সদায় কুহুমীয়া পানী ব্যৱহাৰ কৰিব লাগে।